আজিৰ ভিডিঅ'টো বনোৱা হৈছে সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে যিসকলে লকডাউনৰ বাবে ঘৰৰ বাহিৰলৈ ওলাব পৰা নাই, ঘৰৰ ভিতৰতে আছে বা স্কুললৈ আহিব পৰা নাই আৰু নিজৰ পাঠ অৰ্জন কৰিব পৰা নাই। গতিকে অনলাইনৰ মাধ্যমেৰে যাতে তেওঁলোকে কিছু কথা আয়ত্ব কৰিব পাৰে, কিছু জ্ঞান আয়ত্ব কৰিব পাৰে, সেই সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এই ভিডিঅ'টো বনোৱা হৈছে। আজি বিশেষকৈ ভিডিঅ'টো বনোৱা হৈছে প্ৰথম শ্ৰেণী আৰু ক শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী বৰ্ণমালাৰ ওপৰত। ইংৰাজী বৰ্ণমালা যিহেতু স্কুললৈ আহিব পৰা নাই, সিহঁতে অভ্যাস কৰিব পৰা নাই, গতিকে তেওঁলোকে যাতে এই ভিডিঅ'টোৰ জৰিয়তে কিছু জ্ঞান অৰ্জন কৰিব পাৰে ইংৰাজী বৰ্ণমালাৰ ওপৰত বা কিছু অভ্যাসন কৰিব পাৰে, সেই কথা ভাবি ভিডিঅ'টো বনোৱা হৈছে। তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ ইংৰাজী বৰ্ণমালাৰ প্ৰথম আখৰ হ'ল এ। এৰ অসমীয়া অৰ্থ হ'ল অ বা এ বা এ। তো এৰ পৰা আপেল, এৰ পৰা আৰ্ম, এৰ পৰা এছ। আপেল মানে আমি জানো আপেল, আৰ্ম মানে হ'ল বাহু, এছ মানে হ'ল গাধ, এ এক্স চি, এক্স মানে হ'ল কুঠাৰ। অ'কে, আমি নেক্সট পেজত আহোঁ। বি, বিৰ অসমীয়া অৰ্থ হ'ল ব। বৰ পৰা আমি পালোঁ বৈ, বি অ' ৱাই বৈ। বিৰ পৰা বুক, বি ডবল অ' কে বুক। বিৰ পৰা বল, বি এ ডবল এল বল। বিৰ পৰা বাছ, বি ইউ এছ বাছ। বই মানে হ'ল ল'ৰা আৰু বুক মানে হ'ল কিতাপ, বল মানে বল, বাছ আমি কি বুলি পঢ়িম? বি ফৰ বয়, বি ফৰ বুক, বি ফৰ বল, বি ফৰ বাছ। ঠিক তেনেকৈ চিৰ অৰ্থ হ'ল ক বা চ। এতিয়া চিৰ পৰা ক, চি অ' চিকে কক, কক মানে হ'ল কুকুৰা মুৰ্গী। তেনেকৈ চি এটি কেট, কেট মানে হ'ল মেকুৰী। চি মানে কাপ, চি ইউ পি কাপ, কাপ মানে হ'ল কাপ। চি মানে চি অ' ডাব্লিউ কাউ, কাই মানে হ'ল গাই গৰু। প্লাছ আমি কি বুলি পঢ়িম? চি ফৰ কক, চি ফৰ কেট, চি ফৰ কাপ, চি ফৰ কাউ। তোমালোকে এইটো বাৰে বাৰে অভ্যাসন কৰিবা, তেতিয়া তোমালোকে এইটো গম পাই যাবা। আমি এইবাৰ নেক্সট পেজত আহোঁ। ডি, ডিৰ অসমীয়া উচ্চাৰণ হৈছে ড। ডি পৰা কি হয় আমাৰ ড। ডি ফৰ ডাক, ডি ফৰ ডল, ডি ফৰ ডিয়াৰ, ডি ফৰ ডগ। ডি ইউ চিকে ডাক, ডাক মানে হ'ল হাঁহ। ডি অ' ডবল এল ডল, ডল মানে পুতলা। ডি ডাবল ই আৰ, ডিয়াৰ মানে হৰিণা পহু। ডি অ' জি ডাক, আমি কেনেদৰে পঢ়িম? ডি ফৰ ডাক, ডি ফৰ ডল, ডি ফৰ ডিয়াৰ, ডি ফৰ ডগ। ঠিক তেনেদৰে আমি নেক্সট পেজত আহিছোঁ। ই, ইৰ অসমীয়া উচ্চাৰণ হৈছে বা অৰ্থ হৈছে ই বা এ। ই ফৰ আই, আই মানে হ'ল চকু। ই ফৰ এক, এক মানে হ'ল কণী। ই ফৰ এলিফেণ্ট, এলিফেণ্ট মানে হাতী। ই ফৰ ইঞ্জিন, ইঞ্জিন মানে আমি ইঞ্জিন জানো। তো ই ৱাই ই, আই, আই মানে হ'ল কি চকু। ই এল ই পি এইচ এ এন টি, এলিফেণ্ট, এলিফেণ্ট মানে হাতী। ই ডবল জি এক, এক মানে কণী। আৰু ই এন জি আই এন ই, ইঞ্জিন। নেক্সট পেজত আহোঁ। এইবাৰ আহিছোঁ এফ। এফ মানে হ'ল ফ। ইয়াৰ অসমীয়া অৰ্থ হ'ল ফ। ফৰ পৰা ফিছ, ফিছ মানে হ'ল মাছ। ফ মানে এফৰ পৰা ফ্ৰক, ফ্ৰক মানে হ'ল ভেকুলী। ফ তেনে এফৰ পৰা ফেন, পাংখা। ফক্স, ফক্স মানে মেকুৰী। আমি কেনেদৰে পঢ়িম? এফ ফৰ ফিছ, এফ ফৰ ফ্ৰক, এফ ফৰ ফেন, এফ ফৰ ফক্স। এবাৰ নেক্সট আহিলোঁ জি। জিৰ অসমীয়া অৰ্থ হ'ল গ। দ্য জি ফৰ গাৰ্ল, জি আই আৰ এল গাৰ্ল, গাৰ্ল মানে হ'ল ছোৱালী। জি ফৰ গ্ৰেপছ, জি আৰ এ পি ই এছ, গ্ৰেপছ, গ্ৰেপছ মানে হ'ল আঙুৰ। জি ফৰ গ্লাছ, গ্লাছ মানে হ'ল আমি যোনটো পানী খাওঁ যে গ্লাছ, সেইটো গ্লাছ বুলি কোৱা হয়। জি ফৰ গড, জি অ' এ টি গড, গড মানে হ'ল চাকৰি, ছাগলী। আমি কেনেদৰে পঢ়িম? জি ফৰ গাৰ্ল, জি ফৰ গ্ৰেপছ, জি ফৰ গ্লাছ, জি ফৰ গড। তোমালোকে এইটো বাৰে বাৰে ৰিহাৰ্চেল কৰি থাকিবা, ভিডিঅ'টো ৰখাই ৰখাই ৰিহাৰ্চেল কৰিবা, তেতিয়া তোমালোকে ইয়াৰ যোনটো ফ্লুৱেঞ্চিটো, স্পীডটো তোমাৰ আহি যাব আৰু ইয়াৰ অৰ্থবোৰো জানিব পাৰিবা। আমাৰ বিশেষকৈ এলফাবেটৰ অসমীয়া অৰ্থবোৰ জনা আৱশ্যক। এ মানে কি? এ মানে ধৰ এ, অ বা এ। বি মানে ব, চি মানে ক,
চ, ডি মানে ড, ই মানে ই বা এ, এফ মানে ফ, জি মানে ক বা জ, এইচ মানে হ। তাৰমানে এইবিলাক উচ্চাৰণ যদি আমি জানি যাওঁ, অৰ্থবিলাক জানি যাওঁ, তা আমি ধুনীয়াকৈ ইংৰাজীটো লিখিব পাৰিম বা বুজিব পাৰিম। তো মই নেক্সট ভিডিঅ'ত তোমালোকক এৰ পৰা জেডলৈকে সেয়াৰ মই অসমীয়া অৰ্থবোৰ উচ্চাৰণবোৰ দিবলৈ চেষ্টা কৰিম। জাষ্ট মই তোমালোকক এইটো প্ৰথম ষ্টাৰ্টিং কাৰণে মই ছবিৰ প্ৰতি যিটো ল'ৰা ছোৱালীৰ ইণ্টাৰেকশ্যনটো বেছি, সেইকাৰণে মই তোমালোকে এইটো দেখুৱাইছোঁ। অ'কে, এইবাৰ আহিলে এইচ। এইচৰ অসমীয়া অৰ্থ হ'ল হ। H for hat, H for hand, H for horse, H for hat. Hat, H এটি hat, hat মানে হ'ল টুপি, আমি যে পিন্ধো টুপি, সেইটো টুপি। H and hand, hand মানে হ'ল মুৰ্গী, ঠিক তেনেকৈ horse, horse মানে হ'ল ঘোঁৰা। HUT, hat, hat মানে হ'ল ঘৰ। আমি কি পালোঁ? H for hat, H for hand, H for horse, H for hat. ইয়াৰ পিছতো I. আইৰ অসমীয়া অৰ্থ হ'ল ই বা আই। আইৰ প্ৰায় ইংপট মানে চিয়াহীৰ দোৱাত, যিহেতু আজিকালি বল পেন ওলাইছে, তোমালোকে সেইটো দেখা নাই, মই কেতিয়াবা নি দেখুৱাম। আইৰ পৰা আইচক্ৰীম, আইৰ পৰা ইনষ্টেপ, এইবোৰ সাধাৰণতে আমাৰ কাৰ্পেণ্টাৰবোৰে ইউজ কৰে আমাৰ উচ্চতা জুখিবৰ কাৰণে বা কাঠ বা টেবুলৰ দৈৰ্ঘ্য আদি জুখিবৰ কাৰণে এইটো ব্যৱহাৰ কৰা হয়। ঠিক তেনেকৈ আইৰ পৰা কি আইৰণ, আমি যে ইস্ত্ৰি মাৰোঁ সেইটোক আইৰণ বুলি কোৱা হয়। ইয়াৰ পিছত জে ফৰ জেকেল, জে ফৰ জাৰ, জে ফৰ জাক, জে ফৰ জিপ। জে ফৰ জিপ, জেৰ অসমীয়া উচ্চাৰণ হ'ল জ। অ'কে, আমি কেনেদৰে পঢ়িম? জে ফৰ জেকেল, জে ফৰ জাৰ, জে ফৰ জাক, জে ফৰ জিপ। তো মই ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। তোমালোকৰ নেক্সট ভিডিঅ'বোৰত মই কেয়াৰ পৰা ষ্টাৰ্ট কৰিম, কেয়াৰ পৰা জেডলৈকে। আৰু প্লাছ আমি আকৌ তাৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক অসমীয়া উচ্চাৰণবোৰ, ইংলিছৰ উচ্চাৰণবোৰ, স্বৰবৰ্ণ ব্যঞ্জনবোৰ উচ্চাৰণবোৰ দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'বোৰ ভালকৈ চাবা আৰু তোমালোকৰ মা দেউতাক কোৱা তোমালোকে যাতে ভালকৈ অলপ সহায় কৰি দিয়ে, তেতিয়াহ'লে তোমালোকে ইয়াত কিছু জ্ঞান অৰ্জন কৰিব পাৰিবা। অ'কে, তো মই ভিডিঅ'টো ইয়াতে ৰাখোঁ। তোমালোকে ভালে কুশলে থাকিবা, ঘৰ বাহিৰ নোলাবা, যিহেতু লকডাউন চলি আছে আৰু চাৰিওফালে যিহেতু ভাইৰাছবোৰ বিয়পি দি আছে। গতিকে ভাইৰাছৰ পৰা আমি হাত সাৰিবৰ বাবে ঘৰৰ ভিতৰত থাকিব লাগিব আৰু আমি হাতবোৰ সদায় বাৰে বাৰে ধুব লাগিব আৰু আমি সদায় মাস্ক ব্যৱহাৰ কৰিব লাগিব। গতিকে এইবোৰ পালন কৰা। আশা কৰোঁ তোমালোকক পুনৰ স্কুলত লগ পাম, সেই আশাৰে।